সুপ্ৰভাত। ভাবিছোঁ আপোনালোকৰ চাগৈ শীতকালীন খাব পৰাকৈ শাক পাচলিয়ে নদন মদন হৈ পৰিলেই। মই আকৌ এয়া প্ৰস্তুতি চলাইছোঁহে। খেতি কৰিবলৈ মাটি নাই কাৰণে ঘৰৰ চাদৰ ওপৰতে এয়া পৰিকল্পনা কৰিছোঁ 5টা ভেটি তৈয়াৰ কৰাৰ। 5টা ভেটি ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আৰু বেঙেনা ৰোপণ কৰাৰ কাৰণে 3খন ভেটি অৰ্থাৎ 3টা ভেটি সম্পূৰ্ণ হওঁ আৰু 2টা ভেটিৰ বাবে মাটি আনিবলৈ আছেই। তলৰ পৰা মাটি আনিব লাগে যে ঠেলাৰে আনি দিছে। ঠেলাৰে অনা মাটিবোৰ মই এইদৰে 5টা ভেটি প্ৰস্তুত কৰিম। মনটো বহল, একেবাৰে যেন সাগৰৰ দৰে এসাগৰ। পিছে মাটি নাই, তথাপিও কৰিম বুলি মনত হেঁপাহ কৰিছোঁ যেতিয়া কৰিমেই। এয়া ঘৰত নাছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, কিন্তু যোৱাৰ আগতে এয়া অলপ মই শাক পাচলি অৱশ্যে গুটি কেইটামান মই পচাই থৈ গৈছিলোঁৱেই। এয়া ধৰক বৰ বিলাহীৰ পুলি, এয়া গুটি সিঁচি থৈ গৈছিলোঁ, এয়া অলপ ওজন হৈছেই। পালেং গুটিও মই পচাই থৈ গৈছিলোঁ, এয়া পালেং এসাঁজমান খাব পৰা হৈছেই। এয়া চাওকচোন, ধুনীয়াই হৈছে। এয়া ধৰক এসাঁজ খালোঁ তাৰে। এতিয়া মনটো যে বহল তাৰ প্ৰমাণ কি জানেনে? এই আমি সুষম আহাৰ খাব নালাগিব জানো? সুষম আহাৰ পাবলৈ হ'লে আমি চাওক প্ৰতিটো বিধৰ শাক পাচলি আমি ৰোপণ কৰি ল'ব লাগিব। সেয়ে চাওক, এয়া মই ৰঙালাও গুটি দি থৈছিলোঁ, গজিছে। এয়া জিকা গুটি দি থৈছিলোঁ, গজিছে। এয়া লাই পুলি সিঁচি থৈছিলোঁ, সিঁচাৰে 2-এটা আনি ৰুই দিছোঁহি। এয়া ৰঙালাও গুটি চব গজিছে। এয়া বিলাহীৰ পুলি আনি ৰুই দিছোঁহি। এটা অমিতা পুলিও ওপৰতে ৰুই দিছোঁ আৰু। এয়া তিয়ঁহৰ গুটি আনি পচাই দিছিলোঁ, এয়া গজিছে তিয়ঁহৰ গুটি। আৰু ইয়াত চাওকচোন, এয়া চটফটি গুটি, চটফটি গুটি, এয়া ফ্ৰেঞ্চবিনৰ গুটি। এই লগতে এইটো দেখিছেনে, এয়া ভেন্দি গুটিও গজিছে। গুটি সিঁচি দিছিলোঁ, গতিকে এয়া ফ্ৰেঞ্চবিন। এয়া তাৰ মাজতে মূলা গুটিও অলপ সিঁচি দিছোঁ, এয়া গজিছে মূলা। গতিকে প্ৰতিবিধৰ শাক পাচলি কৰিছোঁৱেই। এটা সময়ত মোৰো নদন মদন হ'ব। গতিকে চাওকচোন, এয়া পচন সাৰত তৈয়াৰ কৰি লৈছোঁ ভেটিটো কেনেকৈ কৰিছোঁ চাওক। এয়া আগতে কৰা জিকা, জাতিলাও, ভাতকেৰেলা, তিতাকেৰেলা আদি যিবোৰ শুকাই গৈছিলে, শুকাই যোৱা পাতবোৰ আনি তলত মই এয়া দি দিছোঁ। তলত পাৰি লৈছোঁ সেই শুকান পাতবোৰ, তাৰ ওপৰত এই মাটি দি দিছোঁ। গতিকে মই কবি পুলিবোৰ আনি পেলাই ৰোপণ কৰিম। ৰোৱাৰ পাছত আপোনালোকে দেখিব, যেতিয়া সজাল ধৰি উঠিব, একদম ভাল লাগিব। তেতিয়া জানেনে, বৰ ধুনীয়া হ'ব। আমি পচন সাৰত তৈয়াৰ কৰা শাক পাচলিবোৰেই খাব লাগে আমি নিৰোগী হ'বলৈ। কাৰণ মই এতিয়াতো মোৰ অৱসৰী দিন, গতিকে অৱসৰ হোৱাৰ পিছৰ পৰা আত্মীয় স্বজনে নিমন্ত্ৰণ কৰে বিয়া সবাহলৈ, নিমন্ত্ৰণ ৰক্ষা কৰিতো যাবই লগা হৈছিল। যেতিয়া গৈছিলোঁ জানেনে, যলৈকে গৈছিলোঁ ততেই নহয় মানুহবিলাকৰ এই বোলে মোৰ ডায়েবেটিছ, এই বোলে মোৰ হাই প্ৰেছাৰ, এই বোলে বাত বিষ, এই বোলে কঁকালৰ বিষ, এই বোলে আঁঠু বিষ। শুনি মোৰ মনটো বেয়াই লাগি গৈছিলে। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু চাওকচোন। ৰাসায়নিক সাৰ দি
প্ৰস্তুত কৰা এই শাক পাচলিবোৰ খোৱাৰ কাৰণে নহয় জানো? সেই কীটনাশক দ্ৰৱ ছটিয়াই পোক পতংগ মাৰিবলৈ ব্যৱস্থা কৰা সেই শাক পাচলিবোৰ খোৱাৰ কাৰণেই জানো এই মানুহবিলাক ৰোগীয়া হোৱা নাই? সেয়ে মাটি নাথাকিলে কি হ'ল, মই অলপ যত্ন কৰিছোঁ যাতে এই পচন সাৰত তৈয়াৰী শাক পাচলি খাব পাৰোঁ। তাকো যদি প্ৰতিবিধৰ শাক পাচলি যদি কৰি ল'ব পাৰোঁ, তেতিয়া আমি সুষম আহাৰ খাবলৈ নিশ্চয় আমি পাম। গতিকে আমি দুদিন বা কেইদিনমানৰ কাৰণে আমি নিৰোগী হৈ থাকিব পাৰিম। নিৰোগী হৈ থাকিলেই আমাৰো মন ভাল হ'ব, আৰু 10জনকো যদি আহিলে কাৰোবাৰ হাতত এটা দি পঠিয়াব পাৰোঁ, তেওঁলোকৰো মনটো ভাল লাগিব। এইদৰে আপোনালোকেও কৰিবচোন। আজিলৈ আহিছোঁ।